নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আছোঁ বৰ্তমান বৰভেটিত। এয়া চাওক আমাৰ যি ঐতিহ্যমণ্ডিত যি বৰভেটি, এয়া হৈছে বৰভেটি তীৰ্থ, এখন তীৰ্থস্থান। মই ইয়াত উপস্থিত আছোঁ। ইয়াত আজি এভাগ চাকি বন্তি জ্বলাবলৈ আহিছিলোঁ। সেয়া চাকি বন্তি মোৰ জ্বলোৱা হৈ গ'ল। এতিয়া অলপ এপাক ঘূৰি দিছোঁ ইয়াৰ চৌপাশে। এই বৰভেটি যি তীৰ্থস্থান, এই বৰভেটিৰ চৌপাশে এপাক এই ৰাস্তাইদি অলপ ঘূৰি দিছোঁ। আপোনালোকে চাই যাওক, মই দেখুৱাই গৈ আছোঁ। ইয়াৰ যি পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ। ইয়াৰ যি নামঘৰ, এই নামঘৰত এতিয়া নাম কীৰ্তন চলি আছে। অলপ পাছতে প্ৰসাদ বিতৰণো হ'ব। আপোনালোকে চাই যাওক, মই দেখুৱাই গৈ আছোঁ। এয়া হৈছে ঐতিহ্যমণ্ডিত বৰভেটি। এই বৰভেটি কিজানি অসমৰ সকলো মানুহে চিনি পায় এই বৰভেটি। এয়া চাওক, মই ইয়াৰ পৰিৱেশ দেখুৱাই গৈ আছোঁ। ইয়ালৈ আহি খুব ভাল লাগে, কাৰণ ইয়াৰ পৰিৱেশ খুব শান্ত হয়। এয়া চাওক, এইটো এটা ৰাস্তা, মই গৈ আছোঁ। ইয়াৰ যিবোৰ গছবিলাকত চূণ দিয়া আছে, তলটো চূণ দি ৰং কৰি থোৱা আছে। খুব ভাল লাগিছে, সেইকাৰণে প্ৰতিজোপা গছতে এনেদৰে চূণ দিয়া আছে। বৰ ধুনীয়া লাগিছে, সেইটো কাৰণে। চাওক, এই পিছপিনে ৰাইজ আহি আছে। এই ৰাস্তাইদি ৰাইজ আহি আছে এইপিনে। এয়া চাওক, এয়া হৈছে গামোচা। ৰাইজে ইয়াত গছত গামোচা বান্ধি থৈছে। খুব সুন্দৰ পৰিৱেশ হৈ আছে। এয়া চাওক, ধন্যবাদ। যদি মোৰ এই চেনেলটো ভাল লাগিছে তেন্তে এটা ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব।